আশ্চর্য মহাসাগৰৰ বিশালী জলধাৰাৰ মাজত ইমান অতিকায় মৎস্য মই কাহানিও দেখা পৰা এয়া মাছ হ'বই নোৱাৰে। প্ৰভু ভগৱন্তই নিশ্চয় কিবা চালনা কৰি আমাক আকৌ পৰীক্ষা কৰিছে। হে প্ৰভু ৰক্ষা কৰা ৰাখক। নমো নমো নারায়ণ অবতীর বিপদত দেখা দিয়া তুমি লক্ষ্মীপতি। মই জানিব পাৰিছো আপুনি মৎস্য হ'ব নোৱাৰে। আপুনি ব্ৰহ্মা বিষ্ণু এই তিনিজনৰ মাজৰ কোনোবা এজন মহাপ্ৰলয়ৰ আগমুহূৰ্তত কি হ'বনে আমাক আৰু কিমান পৰীক্ষা কৰিব। আপোনাৰ সত্য পৰিচয় দি আমাৰ জীৱন সাৰ্থক কৰক প্ৰভু। যদি আপুনি কোনোবা দৈত্য তেনেহ'লে এই মুহূৰ্ততে আমাক বৈক্ষণ কৰক। আমি বিষ্ণু, আমি তোমাক পুনৰ পৰীক্ষা কৰিম। হে প্ৰভু আপুনি কিয়নো মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল প্ৰভু? শুনা ৰজা সত্যবান, আজি কালৰাত্ৰি। এই কালৰাত্ৰিৰে পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাসাগৰৰ জলধাৰা সমস্ত পৃথিৱী বুৰাই পেলাব। তোমাৰ বাহিৰে অন্য কোনো বাচি নাথাকে। দৈত্যক সৃষ্টি কৰি লক্ষ্মীয়ে মোৰ সৃষ্টি ধ্বংস কৰিব বিচাৰিছে। সি ইতিমধ্যে 4 বেদ হৰণ কৰিছে। তাৰ একে আকৃতিৰ প্ৰাণীয়েহে নিৰ্মাণ কৰিব পাৰিব। সেয়ে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিৰ্মাণ কৰিম আৰু পুনৰ মৎস্য ৰূপ ধৰি তোমাৰ ওচৰলৈ আহিম। হে প্ৰভু মহাপ্ৰলয়ৰ সময়ত আমি কেনেকৈ বাচি থাকিম? শুনা সত্যবান, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমি তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই তুমি তাতে তৰু তৃণ জীৱ জন্তু পাছৰ কল্পত স্বজন কৰিব পৰাকৈ তুলি ল'বা। দৈত্যক বধ কৰি আমি পুনৰ তোমাৰ কাষলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। বাকুটি তোমাৰ নৌকা আমাৰ শিঙৰ লগত মেলাই প্ৰভু এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তেতিয়া তুমি আমি সকলোৱে নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব লাগিব। যোৱা সত্যবান, সংশয় নকৰিবা। বিপদত আমাক স্মৰণ কৰিবা, আমি উদ্ধাৰ কৰিম। প্ৰভু মহাপ্ৰলয় এই সোণালী সুযোগ বেশ শাস্ত্ৰ হৰণ কৰা। মই পানী তলত
লোকমারি ঠাকুর
দেৱসৃষ্টি বহুত কষ্টৰ মাজেৰে ভয় দৈত্যকে নিধন কৰি তোমালোকে চাৰিবিধ উদ্ধাৰ কৰা খন্তেক সময় দৰ্শন কৰা মই পুনৰ মৎস্যৰূপ ধৰি চাৰিবিধ উদ্ধাৰ কৰি আনকৈ সাগৰৰ অজান গহ্বৰ কৰা वेद हस्त साबरी ग्रहण करो video udah lo, kalau kali berkudir lo, video asli ini kan belum pernah lagi. Abi kalau buat sebelum buat, ya. Kalau pura telepon ada, वेद हस्त साबरी হে প্ৰভু আপোনাৰ কৃপাতে আমি দৈত্যৰ হাতৰ পৰা ৰক্ষা পালোঁ এতিয়া আমি নিজ ৰাজ্যলৈ গৈ নিজ কৰ্তব্যত অগ্ৰসৰ